কিছু বছৰৰ আগৰ কথা। গহপুৰ নামেৰে এখন গাঁৱত অনামিকা আৰু ৰাহুল নামৰ দম্পতীহালে বসবাস কৰিছিল। কিন্তু বিবাহৰ কিছুদিনৰ পাছতে ৰমেনৰ মৃত্যু ঘটিল। পত্নী অনামিকাই স্বামী বিয়োগৰ পাছত তেওঁ শাহুমাকৰ লগত পাছৰ দিনবোৰ অতিবাহিত কৰিছিল। অনামিকাৰ শাহুৱেক ৰুমিলাই নিজৰ পিতেকৰ মৃত্যুৰ পাছত বোৱাৰীজনীক কুটা পাৰি দেখিব নোৱাৰা হ'ল। তাইক অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰি থাকে। কিন্তু অনামিকাই সকলোবোৰ সহ্য কৰি থাকে আৰু কোনো কথাই শাহুমাকৰ অমান্তি নকৰে, চব কামেই কৰে। তুমি মহাৰাণী এইখিনি থিয় দঙা দি আছা যে, এই পাছফালৰ চোতাল কোনে সাৰিব হা? কোনে সাৰিব? তোৰ বাপে সাৰিব হা? তোমাৰে আহি সাৰিব। মা, মই আপোনাক অনুৰোধ কৰিছোঁ, মোৰ মা দেউতাৰ বিষয়ে আৰু তেনেকুৱা কথা নক'ব। লাগিলে মোকেই যি কৈ কওক। আৰু মোৰ বহুত গাটো বেয়া লাগি থকা কাৰণেহে এইখিনিত আহি অকণমান ৰখিছিলোঁহি। হ'ব দিয়ক, আপুনি কৈছে যদি মই পাছফালৰ চোতালখনো সাৰি আহোঁগৈ। হ'ব দে, আজিৰ পৰা নকওঁ। কিন্তু এইখিনি তই ভূতটোৰ গতে ৰখি থাকিব নালাগে। কোলা ফেঁচা তোৰ চেহেৰাটো দেখুৱাই যা, একদম কাম কৰকে। গৈছোঁ মা। নাই, এনেকে আৰু থাকিব নোৱাৰি। এক এহেটা ঠিকছে দিব লাগিব। হয় মহাৰাণী, কাম কৰি হৈছেনে নাই? আৰু বহুত কাম আছে, সোনকালে কৰ। আৰু এফালে যাবলগীয়াও আছে। মা, আপুনি মোক মাতিছিল নেকি? নাই মহাৰাণী, মই তোমাক মতা নাই। কলি ফেচি, তোক নামাতিম কাক মাতিম হা? কাম কৰিবলৈতো তোকেই মাতিব লাগিব। বল এতিয়া পথাৰলৈ বল। পথাৰত আজি মাটি দুভাগ কৰিম, এভাগ তই ল'বি, এভাগ মই ল'ম। এভাগ মই একঠা মাটিত কাম কৰিম, তই দুকঠাত কাম কৰিবি। এবাৰ খেতি কৰিম, একেলগে কৰিলে তই ফুংফাং কৰ, মই জানো নহয়। তই পাল মাৰ, তই একো কাম নকৰ। মই কষ্ট কৰি গোটেই খেতি কৰিব লাগে। তই গালে গালে খাৱহে, এনেই একো কামৰ নহয়। সেইকাৰণে এইবাৰ মাটি দুভাগ কৰিম। গম পাই যাবি নহয় কোনে পাল মাৰ। তয়ে পাল মাৰ বাৰু, মই এনেও জানোৱেই। এইবাৰ তই সাৰিব নোৱাৰ। এইবাৰ যদি খেতি কেনেবাকৈ বেয়া হয়, তোৰ মূৰটো টাঙোনে মাৰি তোৰ মূৰটো ফালি পঠিয়াম, ফাল কৰি পঠিয়াম। ব'ল এতিয়া, এইবাৰ আজিৰ পৰা কামত লাগি যাওঁগে ব'ল। তই দুকঠা মাটিত কৰিবি আৰু মই একঠা মাটিত কৰিম। হ'ব মা, আপুনি যি কয় তাকেই হ'ব। ব'লক, মই গৈছোঁ। আহা, তই আকৌ এই ভূতটোকতে ৰোৱা চেওঁতা আছে নহয়, ভূতটোকতে ৰখি নাথাক, সোনকালে আহ। মায়ে বাৰু মোক ইমান কিয় বেয়া পায়? ইমান কেতেৰা চেঙেৰা মাত শুনাই থাকে। মোৰোতো মন এটা আছে, মোৰোতো দুখ আছে। হ'ব দে, ভাগ্যৰ লিখন বুলি মানি ল'ম আৰু ভগৱানে যি দিছে তাতেই সন্তুষ্ট থাকিম আৰু। এনেকৈ শাহুৱেক ৰুমিলাই নিজৰ বোৱাৰীক কেতেৰা চেঙেৰা মাত শুনাই থাকে। এইখিনিতে খেতি কৰিম। এইফালে বাওঁফালে মই ল'ম আৰু সোঁফালে তই ল'বি। সমানে দুইজনে ল'ম। মই বা তোক দুকঠা দিম বুলি কৈছিলোঁ যে, মই একঠা ল'ম বুলি কৈছিলোঁ। নকৰোঁ, সমানে ডেৰ কঠা মাটি দুইজনীয়ে আমি ল'ম। তই এফালে খেতি কৰিবি, কি খেতি কৰ তোৰ কথা। কিন্তু কেনেবাকৈ নহ'বলৈ হ'লে তোক মই পিঠি বখলা কৰিম, আৰু এইফালে মই কৰিম। হ'ব মা, আপুনি যি কয় তাকেই কৰিম। এনেকৈ এদিন দুদিন পাৰ হৈ 10 দিন সম্পূৰ্ণ হ'ল। বোৱাৰীয়েক অনামিকাৰ খেতি পাচলিৰ বাগিচাখন লহপহকৈ বাঢ়ি আহিল। কিছু দিন ৰাত কষ্ট কৰাৰ বাবে বোৱাৰীয়েক অনামিকাই ফল ভালমতেই পাইছিল। কিন্তু শাহুৱেক ৰুমিলাই বহি একো কাম নকৰাৰ ফলত, লোকৰ ওপৰত ভৰসা কৰাৰ ফলত তেওঁ খেতিপথাৰ ডৰা ভালকৈ গজালি নোলাল। ইয়াৰ পাছৰখিনি চাওক। এষাৰ কথা আছে, চেষ্টাৰ অসাধ্যই একো নাই। কিবা যদি কাম কৰিবলৈ মনত আগ্ৰহ লৈ বা কামটো ভালকৈ কৰা যায়, তেতিয়া তাৰ ফল মধুৰ বা মিঠা পোৱা যায়। ঠিক তেনেদৰেই অনামিকাই অশেষ কষ্ট আৰু পৰিশ্ৰমৰ ফলত ভাল মধুৰ ফল পাবলৈ সক্ষম হ'ল। মই চব বুজি উঠিছোঁ। মায়ে মোক এনেকৈ অকলশৰীয়াকৈ কাম কৰিবলৈ দিয়াৰ কাৰণ কি?
মায়ে চাগে ভাবিছে মই কাম কৰিব নাজানো, মই শাক পাচলি খেতি কৰিব নাজানো। কিন্তু মই সৰুৰ পৰাই কাম কৰি থকা ছোৱালী হয়। লোকৰ ঘৰে ঘৰে কাম কৰি ভিক্ষা মাগি খোৱা ছোৱালী হয়। মা দেউতা অসুস্থ কাৰণে। মায়ে যদি মই কাম কৰিব নোৱাৰিলোঁ হয়, মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে হয়। কিন্তু মই কেনেকৈ যাওঁ? স্বামী নাথাকিলেও স্বামীৰ স্মৃতিবোৰ লৈয়ে মই এই ঘৰখনত থাকিব লাগিব। মই তেওঁক কিমান ভাল পাইছিলোঁ মইহে জানো। কিন্তু মোক কিয় বেয়া পাই বাৰু? তেওঁ থকাহেঁতেন চাগে মোৰ এইবোৰ দিন দেখিব লগা নহ'লহেঁতেন। হে ভগৱান, তুমি কিয় মোৰ স্বামীক ইমান সোনকালেই তোমাৰ ওচৰলৈ লৈ গ'লা? মোক কিয় অকলশৰীয়া কৰিলা? মোৰ এনেকুৱা দশা দেখি তোমাৰো জানো পুতৌ হোৱা নাই? হে ভগৱান, মোৰ গতি যাতে প্ৰত্যেক নাৰীৰ এনেকুৱা নহওক। হে ভগৱান, প্ৰত্যেক নাৰীয়ে স্বাধীনতা পাওক। মোৰ ইমান কষ্ট কিয় দিছা ভগৱান? স্বামী নথকা তিৰোতাজনীহে গম পায় তিৰোতাৰ মূল। ঐ কলি ফেচি, তই অনবৰতে যে মানুহক দেখুৱাই এই ঘৰিয়ালৰ চকু পানী সোপা কেলে উলিয়াই থকা হা? ঐ, এটা কথা মনত ৰাখিবি কিন্তু, আৰু এমাহ টাইম দিছোঁ। যদি এমাহত তোৰ খেতি আৰু নাবাঢ়ে তই সকলো বস্তু বান্ধি থ। একদম ঘৰৰ পৰা খেদা খাব লাগিব। তই ঘৰতো এবাৰ ঘৰৰ পৰা খেদা খাব লগাটো সেইটো একদম সত্য। তই যদি কেনেবাকৈ এটা মোতকৈ কম হয়, তই ঘৰৰ পৰা খেদা খাব লাগিব। মই এতিয়াই কৈ থৈছোঁ দেই, তোক একদম গতিয়াই বাহিৰ কৰি দিয়া হ'ব। হ'ব মা, আপুনি যি কয় তাকেই হ'ব। হে ভগৱান, এই দেখোন খেতিডৰা একদম লহপহকৈ বাঢ়িছে। মোৰ দৰা দেখোন পেপুৱা জেঙুৱাহে হ'ল, ভালকৈ নহ'লেই। বহুত কষ্ট কৰিলে হপায় দেই, সেইটো কাৰণে ইমান ভাল হ'ল। এতিয়া দেখোন এক খেদাবই নোৱাৰিম। নাই, এক খেদাব লাগিব, বেলেগ এটা বুদ্ধি সাজিব লাগিব। এতিয়াতো যি হ'ল আৰু, এতিয়া ভালকৈ বুজাবই লাগিব। ভাল হৈছে বুলিয়েই ক'ব লাগিব, নহ'বা মোৰ ওচৰৰ মানুহে পাছত মোক বদনাম দিব নহয়। ভাল হৈছে বুলিয়েই ক'ব লাগিব। ইমান হ'ল, কেনেকৈ হ'ল বাৰু? কি দিলে তাই? হ'ব, যি হ'ল ঘৰলৈকে যাওঁ আৰু পাই। ইচ্ছা, মোৰনো কেলে নহ'লে বাৰু? ছোৱালী, তই এবাৰ বেলেগ খেতি কৰিলি আকৌ দেই। একদম চবেই, গাঁৱৰ চবেই শলাগিছে তোৰ কথা। মোক কৈছে বোৱাৰী হাতখনত সঁচাকৈ যাদু আছে দেই, একদম বোলে পাচলি লহপহকৈ বাঢ়িছে। মই কৈছোঁ আকৌ দেই, বোলো বোৱাৰী কাৰ আকৌ, এই ৰুমিলা বোৱাৰী। হয় নেকি মা? হওক দিয়ক, আপুনি যে মোৰ কাৰণে অলপ হাঁহিছে, মোক লৈ গৌৰৱ কৰিছে, মই তাতেই বহুত সুখী। ইয়াতকৈ আৰু মোক একো নালাগে মা। আপুনি এষাৰ মৰমৰ মাত দিলে মোৰ কাৰণে যথেষ্ট। হাৰামজাদি, তোক লৈ মই গৌৰৱ কৰিম হা? তোক এই ঘৰৰ পৰা খেদিবলৈ মই কিমান ষড়যন্ত্ৰ কৰি আছোঁ মইহে জানো। কিন্তু মই সফল হ'ব পৰা নাই এইবাৰ মই সফল হ'বই লাগিব। চালোঁ, খঙেৰে চালোঁ, নোৱাৰি। এইবাৰ বুদ্ধিৰে চালনাৰে তোক খেদিম। তই শাহু মাৰক চিনিয়ে পোৱা নাই, ৰুমিলা কি বস্তু। তোক লৈ মই কেলে গৰম নকৰিম? তই মোৰ বোৱাৰী নহয় জানো? এই হ'ব ৰ, এইবাৰ আকৌ খেতি কৰিব লাগিব আকৌ দেই। তয়ো কৰিবি, ময়ো কৰিম। এই হেৰি ৰ, মোৰ এই বীজ দুটামান আছে, এই জিকা আৰু তিয়ঁহ। এইবাৰ জিকা আৰু তিয়ঁহ কৰিবি দেই, দামটোও বেছি হয়। এইবাৰ কৰিবি, মোৰ আছে ৰ গুটি, ভাল গুটি আছে, মই তোক দিছোঁ ৰ দেই। এয়াকে সিঁচিবি আকৌ দেই। মা, আপুনি দিয়া গুটি মই আৰু খেতি নকৰিমনে? লৈ আনকে চক, মই তাকেই এইবাৰ সিঁচিম, তাকেই খেতি কৰিব লাগিব, তিয়ঁহ আৰু জিকাৰ। এনেদৰেই দিনবোৰ বাগৰি গৈ আছিল। আকৰি বোৱাৰীয়েক অনামিকাই শাহুৱেকৰ ষড়যন্ত্ৰৰ কথা বুজিয়েই নাপালে। তাইক যে ঘৰৰ পৰা খেদাৰ প্লেনহে কৰি আছিল শাহুৱেকে। হে ভগৱান,
আজি মোৰ ইমান ভাল লাগিছে। মোৰ শাহুমাই মোক ইমান মৰমত মাতিছে, মোক লৈ গৌৰৱ কৰিছে, মোৰ ওচৰত আজি হাঁহিছে। মোৰ ইমান মনটো সুখী হৈছে। আজিৰ নিচিনা মোৰ আজিলৈকে কেতিয়াও হোৱা নাছিল। কি লাগিছে মনটো মই নিজেই ধৰিব পৰা নাই। হাঁহিমে নে কান্দিমে তেনেকুৱা লাগি গৈছে পাই। আজিলৈ ইমানেই। ইয়াৰ পাছৰখিনি নেক্সট পাৰ্টটোত দিয়া হ'ব। আমাৰ এই লেৰেলি কাৰ্টন ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আমি আগন্তুক ভিডিঅ'বোৰ দিবলৈ উৎসাহ পাওঁ। আপোনালোকৰ এটা এটা লাইক আমাৰ কাৰণে বহুত কিবা কিবি হয়। সেইকাৰণে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।